হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। কি কৰি আছে আপোনালোকে? আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বাকী এতিয়া মই আজি ৰাতিপুৱা এটা পষ্ট দিছিলোঁ যে বহুত চৰ্চিত বিষয় এইকেইদিনৰ একদম মষ্ট ইম্পৰ্টেণ্ট টপিক আৰু মষ্ট অফ দি মানে ছোৱালী ল'ৰাৰ ইনষ্টাগ্ৰামৰ নতুন গান তুমি নহ'লে এই চহৰত কি নুফুলে বগেনভেলিয়া। এতিয়া বগেনভেলিয়া মোৰ হাততো আজি একগালমান লৈ আহিলোঁ বিচাৰি বগেনভেলিয়া। আমাৰ ঘৰতো পিছে আছে বগেনভেলিয়া, কিন্তু ফুলা নাই এতিয়ালৈকে। মানে যত্ন কৰিব নাজানো যে আজি নাৰ্চাৰী এখনত সোমাই পেলাই বগেনভেলিয়া ফুলটো কেনেকৈ উঠাব পাৰি তাৰ কথাও জানি আহিলোঁ। মানে কেনেকৈ কি কৰিব পাৰি, কি নকৰিব নোৱাৰি, তাৰ উপৰিও বহুত নতুন কথা শিকিলোঁ। চিন্তা নকৰিব, আপোনালোকক মই পকৰি বনোৱাৰ কথা শিকাওঁ। পকৰি বনাবলৈতো এইটোতো মানে মষ্ট অফ দি মাইকী মানুহ জানেই পকৰি বনাবলৈ কেনেকৈ কি কয়, আৰু সেইটো হৈছে থাই ৰেচিপি পকৰি বনোৱাটো বগেনভেলিয়াইদি। বাকী মই বগেনভেলিয়াৰ কিছুমান বহুত বেনিফিটছ আছে বগেনভেলিয়াৰ ওপৰত, সেইসমূহ ক'বলৈ ওলাইছোঁ আজি। ৰ'ব মই কৈ আছোঁ বগেনভেলিয়াৰ ওপৰত কিমান কি বেনিফিট আছে। বাকী চৰ্চাৰ বিষয় যে সেইকাৰণে আৰু অলপমান ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ। ময়ো কিছুমান নজনা কথা জানিলোঁ বগেনভেলিয়াৰ ওপৰত, তো ভাবিলোঁ সকলোৰে লগত শ্বেয়াৰ কৰোঁ। তো আহক জানো বগেনভেলিয়াৰ ওপৰত। বগেনভেলিয়া ফুল বিচাৰি এতিয়া নাৰ্চাৰী এখনলৈ যাওঁ বুলি ভাবিলোঁ। বোলো বগেনভেলিয়া দুটামান পুলিও লৈ আহোঁ, আৰু ঘৰত থকা বগেনভেলিয়াজোপানো কিয় মানে ফুলা নাই, সৰু হৈ আছে বাৰু, পিছে সেইটোকো সুধি আহিম বুলি। তাৰপিছত ৰাস্তাতে দেখিলোঁ গান্ধী পাৰ্কখনৰ ওচৰত, মানে আমাৰ লখিমপুৰতে থকা গান্ধী পাৰ্কৰ ওচৰত থকা বগেনভেলিয়াজোপা মানে দেখি মই নোৰোৱাকৈ নোৱাৰিলোঁ। ইমান ধুনীয়াকৈ ফুলি আছে নহয়, আৰু দুটামান ক্লিপ লৈ ল'লোঁ। বোলো আপোনালোককো দেখাওঁ কি ধুনীয়াকৈ ফুলি আছে। তাৰপিছত আৰু কি আৰু মানে ভিতৰলৈ যাওঁ বুলিও ভাবিলোঁ এপাক। ভিতৰলৈ গৈ দেখিছে নহয়, মই ডাইৰেক্ট গৈ বগেনভেলিয়াৰ ওচৰত। বাকী এই বগেনভেলিয়া ফুলজোপাৰ বেনিফিটছ আপোনালোকে মানে জানে যদিও নাজানে যদিও মই আজি ক'ম বুলি ভাবিলোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ ফুলি আছে, এটা মানে ধুনীয়া এখন গেটৰ নিচিনা হৈ আছে। এই বগেনভেলিয়া ফুলজোপা আমাৰ মানে যোনটো আমাৰ কলেষ্ট্ৰল, ডায়েবেটিছ, এই ৰোগকেইটাৰ কাৰণে এই বগেনভেলিয়া ফুলটো বিৰাট বেনিফিট আছে এই বগেনভেলিয়া ফুলটোৰ। আৰু এটা মানে মষ্ট ইম্পৰ্টেণ্ট কথা যে স্কিনৰ কাৰণেও এই বগেনভেলিয়া ফুলটো বিৰাটেই ভাল, আৰু শৰীৰ ডিটক্স কৰাত এই বগেনভেলিয়া ফুলটোৱে খুব সহায় কৰে। আৰু এষ্টামাৰ কাৰণেও বগেনভেলিয়া ফুলটো ভাল, কাহৰ কাৰণেও ভাল। মই আজিহে গম পাইছোঁ যে ইমান বেনিফিট আছে এই কাগজ ফুলটোৰ, মানে বগেনভেলিয়া ফুলটোৰ। তাৰপিছত আৰু মানে বিশেষ কিছুমান কথা জানিলোঁ যে এই বগেনভেলিয়া ফুলটো মানে বাস্তুশাস্ত্ৰৰ মতে যদি চাউথ ডাইৰেকশ্যনত থাকে মানে বিৰাট ভাল, মানে গ্ৰ'থ হয়, ষ্ট্ৰেংথ আহে মানে ঘৰখনলৈ, বিৰাট মানে সুফল দিয়ে আৰু এই বগেনভেলিয়া ফুলটোৱে। বাকী মই কিছু কথা জানিলোঁ, বিশেষ একো নাজানো বাৰু। আজি এইখিনি কথা জানি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাকী নাৰ্চাৰীখনতো দেখিছেনে কিমান ধুনীয়া ফুল আছে নহয়, এই ফুলখিনিও নোলোৱাকৈ মানে ক্লিপ নোলোৱাকৈ নোৱাৰিলোঁ। সকলো কথা জানিলোঁ, আৰু ময়ো দুটামান বগেনভেলিয়া মানে পুলি লৈ আহিলোঁ। ভাবিলোঁ এইবাৰ বগেনভেলিয়া ঘৰতো লগাম, কাৰণ ইমান বেনিফিট থকা বস্তুটো যদি ঘৰত নাথাকে তেতিয়াহ'লে কেনেকৈ হ'ব। বাকী বগেনভেলিয়া ফুলটো আৰু এটা ইম্পৰ্টেণ্ট, যাৰ বিষ আছে মানে জইণ্ট পেইন আছে, জইণ্ট পেইনৰ কাৰণেও এই বগেনভেলিয়া ফুলটো বিৰাট বেনিফিট বোলে। বাকী মই দেখিলোঁ যে মন্দিৰতো আছে আমাৰ বগেনভেলিয়া ফুল, বগাটো আছে। মই আজি অৰেঞ্জ কালাৰটো সেই নাৰ্চাৰীখনত দেখুৱালোঁ, দেখিলে নহয়। পিংক কালাৰটোতো থাকেই, আৰু হোৱাইট কালাৰটোও আছে বগেনভেলিয়া এই জৰি গছজোপাৰ লগতে। বগেনভেলিয়া নামটো পিছে বহুত মানে পিছত গম পাইছোঁ মানে আশ্চৰ্যদাৰ এই গানটোৰ পৰাহে গম পাইছোঁ। আগতেতো এইটো ফুলক আমি কাগজ ফুল বুলিয়ে জানো, সৰুতেতো এনেকৈ ইয়াত লগাই কিবাকিবি খেলোঁ, আগতে বহুত খেলিছিলোঁ সেইটো লৈ পিনি। তাৰপিছত কাগজ ফুলবোৰ এনেই ছিঙি এনেকৈ উৰাওঁ, কিন্তু আগতে ইয়াৰ বেনিফিটছ হওক বা কিবা হওক এইবিলাক একো নাজানিছিলোঁ, কাগজ ফুল আৰু। তাৰপিছতহে গম পাইছোঁ যে এইটো ফুলৰ নাম বগেনভেলিয়া। পিছে মই জানেনে, মই এই ফুলটোৰ নাম মানে প্ৰথমতে মই যেতিয়া গানটো ওলাইছে তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া,
মই ভাবিছোঁ বগেনভেলিয়া, এইটো কি বগেনভেলিয়া? চবেই চাগে জানে দেই বগেনভেলিয়া মানে কি, মইহে নাজানো। মই যদি এতিয়া সুধিবলৈ যাওঁ বগেনভেলিয়া মানে কি, মই লাজহে পাম। সেইকাৰণে কি কৰিলোঁ, আমাৰতো গুগল বাবা আছেই, গুগল বাবাত ধুনীয়াকৈ চাৰ্চ কৰি চালোঁ যে বগেনভেলিয়া কি বস্তু। তাৰপিছত আমাৰ কাগজ ফুলটো, তাৰপিছতে গম পাইছোঁ যে বগেনভেলিয়া আমাৰ কাগজ ফুলটো। তাৰপিছত চবকে মই চিঞৰি কৈছোঁ, কাগজ ফুলটো নতুন নাম কি জানা নাই? বগেনভেলিয়া। নতুন গান এটা ওলাইছে যে আশ্চৰ্যদাৰ, সেইটোৱে মানে কাগজ ফুলটোৰ কথাই কৈছে বগেনভেলিয়া। মই নাজানিছিলোঁৱে আগতে, এতিয়াহে গম পাইছোঁ জানে। আপোনালোকে কোনে কোনে গম পোৱা নাছিলে ক'বচোন এই গানটো ওলোৱাৰ আগত, যে মানে এই কাগজ ফুলটোকে বগেনভেলিয়া বুলি কয়। মই কিন্তু একেবাৰে নাজানিছিলোঁ। মই গানটো ওলাওঁতে যেতিয়া চাৰ্চ কৰি চালোঁ যে বগেনভেলিয়া কি হয়, তাৰপিছতহে গম পাইছোঁ যে কাগজ ফুলটোকে বগেনভেলিয়া বুলি কয়। এতিয়াহে মানে গম পাইছোঁ যে এইটো কথা, নহ'বা গমেই পোৱা নাছিলোঁ। আমাৰতো মানে সাধাৰণ ভাষাততো এইটো কাগজ ফুল, আমাৰ থলুৱা ভাষাত সকলোৱেতো কাগজ ফুল বুলিয়ে কয় বা আমি জানো। আৰু বাহিৰতো মই ভিডিঅ'বিলাকত মানে এতিয়া যোনবিলাক ভিডিঅ' আহি আছে বগেনভেলিয়াৰ ওপৰত, বাহিৰতো মানে হিন্দী ভাষী যোনসকলে মানে ভিডিঅ' বনায় তেওঁলোকেও কৈ আছে যে মানে সাধাৰণতে মানে কোৱা কথাত আমি যেতিয়া কথিত মানে আমাৰ যোনটো থলুৱা ভাষা, তেতিয়া আমি তাত বগেনভেলিয়াটোক আমি কাগজ ফুল বুলিয়ে কওঁ। এতিয়াহে গম পাইছোঁ যে এইটো বগেনভেলিয়া। বাকী পকৰি চকৰি এইবোৰ থাইলেণ্ডৰ ৰেচিপি, সেইবোৰ বাৰু পিছে পৰে কেতিয়াবা দেখাম। এতিয়া পকৰি ৰেচিপি নেদেখুৱাওঁ, পিছে বেলেগ কিবাহে ক'ম ৰ'ব। ভিডিঅ' বনাবলৈ ল'লোঁ যে এইজন মহাৰাজ আহি আমাৰ ৰেডি, আহি পিনি ইয়াত উঠিছেহি ঘেৰ কি বা দেখিছে জানো। জুমু সেই আইনাখনত সেই পাছফালৰ মানে ডাইনিঙৰ ওচৰখিনি দেখি আছে আৰু এবাৰ তালৈ চাইছে এবাৰ তালৈ চাইছে। সি ভাবিছে কি হৈছে বস্তুটো, সেইকাৰণে সি আইনাখনলৈ চাই হৈছে। চক, এবাৰ তালৈ চাই, পাছফালে চাইছে, এবাৰ আইনালৈ চাইছে। সি বস্তুটো সি মানে বুজি পোৱা নাই। সি আইনাত যে ৰিফ্লেকশ্যনটো পৰি আছে, সি ভাবিছে দুটা বস্তু ক'ত ওলাই আছে, সি সেইটোকে চাই ৰৈ আছে। জিমি কি ওলাইছে? জিমি ক'ব নোৱাৰা হৈ চাইছে। এইটো আহিছে ককো, সেইটো কাকু টুকটুকু আহিলে। সি তাতো টুকটুকক দেখিছে আৰু তলতো টুকটুকক দেখিছে। কি চাইছে কুকুৰটো? আইঅ কিনো গোন্ধিছে আহি। কি হয় আইঅ মোৰ ভম্বলিকেইটা। কাকজু আমাৰ কাকজু। ককৰ গাটো অকণমান বেয়া, তাৰ মনটোও বেয়া না ককু। ব'লা। অ'কে, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাকী মানে বগেনভেলিয়াৰ ভিডিঅ'টো বাকী আজিলৈ আহিছোঁ। বাই বাই, গুড নাইট, শুভৰাত্ৰি। সকলোৰে দিনবোৰ শুভ হওক তাৰে কামনাৰে। বাই বাই। আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব দেই, মৰম দিব, তেতিয়াহে মোৰ আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাম। অ'কে, আজিলৈ আহিছোঁ। বাই বাই।